বন্ধুসকল নমস্কাৰ যোৱাটো ভিডিঅ'ত আমি কথা পাতিছিলো SBI ইউনো লাইট এপটো ব্যৱহাৰ কৰি আপুনি কেনেকৈ এটা ষ্টেণ্ডিং ইনষ্ট্ৰাকচন সেট কৰিব পাৰে বা এটা অটোপে SBI সেট কৰিব পাৰে আজি এই ভিডিঅ'টোত আমি কথা পাতিম যদি আপুনি অলৰেডি এটা ষ্টেণ্ডিং ইনষ্ট্ৰাকচন সেট কৰি ৰাখিছে SBI তেতিয়াহলে সেই ষ্টেণ্ডিং ইনষ্ট্ৰাকচনটো কেনেকৈ ডিলিট বা কেনসেল কৰিব পাৰিব যদি আপুনি জানিব বিচাৰিছে তেনেহলে চাই থাকক এই ভিডিঅ'টো শেষলৈ আমি এই টপিকটোৰ ওপৰতে কথা পাতিবলৈ গৈ আছো নমস্কাৰ বন্ধুসকল মই প্ৰণৱ আৰু স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল ইজি ৱৰ্ক অসমলৈ বন্ধুসকল প্ৰথমতে মই আপোনালোকক লৈ যাম ইউনো লাইট SBI যেটো মোবাইল এপ হেতুলৈ আৰু আগৰ প্ৰচেছখিনি ষ্টেপ বাই ষ্টেপ দেখুৱাম বন্ধুসকল আমি এতিয়া নিজৰ মোবাইলৰ স্ক্ৰিনত আহি গৈছো ইয়াত ইউনো লাইট SBI যেটো মোবাইল এপ হেতু ওপেন কৰি লৈছো আৰু মোৰ যেটো এমপিন আছে হেতু ব্যৱহাৰ কৰি মই ইউনো লাইট SBI একাউণ্টত লগইন হৈ যাম যেতিয়া মই লগইন হ'ম মোৰ একাউণ্টৰ ড্যাশবৰ্ডটো এনেকুৱা দেখা পাম ইয়াতে কিছুমান অপচন দিয়া গৈছে তাৰ ভিতৰতে আমি সাৰ্ভিসেস অপচনটোৰ ওপৰত ক্লিক কৰি দিম এতিয়া আমি এই অপচনটোৰ ওপৰত ক্লিক কৰি দিম যেতিয়া সাৰ্ভিসেস অপচনটোৰ ওপৰত ক্লিক কৰি দিম কেইবাটাও অপচন ইয়াত খোল খাই যাব সাৰ্ভিসেসৰ আন্ডাৰত ইয়াৰ ভিতৰত প্ৰথম অপচনটো আপুনি দেখা পাব ষ্টেণ্ডিং ইনষ্ট্ৰাকচন এই অপচনটোৰ ওপৰত আমি ক্লিক কৰি দিম ষ্টেণ্ডিং ইনষ্ট্ৰাকচনৰ ওপৰত ক্লিক কৰাৰ পাছত ষ্টেণ্ডিং ইনষ্ট্ৰাকচনৰ আন্ডাৰত এই পেজটোত তিনিটা অপচন আমি দেখা পাম ইয়াৰ ভিতৰত ক্ৰিয়েট ষ্টেণ্ডিং ইনষ্ট্ৰাকচন যেটো আমি পিছৰ ভিডিঅ'ত ষ্টেণ্ডিং ইনষ্ট্ৰাকচন সেট কৰিছিলো আৰু দ্বিতীয়টো হৈছে ভিউ অবলিক কেনসেল ষ্টেণ্ডিং ইনষ্ট্ৰাকচন আৰু হিষ্ট্ৰী এতিয়া আমি ভিউ অবলিক কেনসেল ইনষ্ট্ৰাকচনৰ ওপৰত ক্লিক কৰি দিম কিয়নো আমি ইনষ্ট্ৰাকচনটো কেনসেল কৰিব লাগে যেটো সেট কৰি ৰাখিছিলো এতিয়া ইয়াৰ ওপৰত আমি ক্লিক কৰি দিও ইয়াৰ ওপৰত ক্লিক কৰি দিয়াৰ লগে লগে যিকেটা ষ্টেণ্ডিং ইনষ্ট্ৰাকচন আপুনি অনলাইন মাধ্যমত সেট কৰি ৰাখিছে সেইকেটা ইয়াত দেখা পোৱা যায় মই এটাই ষ্টেণ্ডিং ইনষ্ট্ৰাকচন ইয়াত সেট কৰি ৰাখিছিলো যেটো নেকি যোৱাটো ভিডিঅ' বনোৱাৰ সময়ত মই সেট কৰিছিলো এতিয়া হেতু ইয়াত দেখুৱাই দিছে এই ষ্টেণ্ডিং ইনষ্ট্ৰাকচনটোৰ ওপৰত আমি ক্লিক কৰি দিম যেতিয়া ইয়াৰ ওপৰত ক্লিক কৰি দিম ষ্টেণ্ডিং ইনষ্ট্ৰাকচনটোৰ ডিটেইলছখিনি ইয়াত দেখুৱাব অকমান পেজটো কুল ডাউন কৰি দিয়ক আৰু ইয়াত এটা ৰিজন দিব কৈছে কি কাৰণে আপুনি কেনসেল কৰিব বিচাৰিছে মই ইয়াত এটা ৰিজন দিম ৰং ডাটা এন্ট্ৰি বুলি ইয়াত আপুনি দেখা পাব মই ৰিজন ফৰ কেনসেলেশনৰ ঘৰটোত ৰং ডাটা এন্ট্ৰি লিখি দিছো আৰু এতিয়া কেনসেল SI ৰ ওপৰত ক্লিক কৰি দিম কেনসেল SI ৰ ওপৰত ক্লিক কৰি দিয়াৰ লগে লগে এটা পপ আপ মেছেজ ইয়াত শো কৰিব যেটোত সোধা গৈছে আৰু sure you want to cancel this standing instruction আপুনি sure হয়নে এই standing instructionটো কেনসেল কৰিব বিচাৰিছে আপুনি যদি হয় তেতিয়ালে yes কৰক নহলে no কৰি আপুনি কেনসেল কৰিব পাৰে এতিয়া আমি yes ৰ ওপৰত ক্লিক কৰি দিম yes ৰ ওপৰত ক্লিক কৰাৰ লগে লগে আপুনি দেখা পাব standing instruction has been cancelled successfully আপোনাৰ standing instructionটো successfully cancel হৈ গৈছে বন্ধুসকল এনেকৈ আপুনি যদি SBI কোনোবা এটা অটোপে বা ষ্টেণ্ডিং ইনষ্ট্ৰাকচন আপুনি নিজে নিজে অনলাইন মাধ্যমত সেট কৰি ৰাখিছে তেতিয়াহলে কেনসেল কৰিব পাৰে আশা কৰিছো এই ভিডিঅ'টোত কোৱা কথাখিনি আপোনালোকৰ পছন্দ হৈছে যদি পছন্দ হৈছে যদি ভাল পাইছে ভিডিঅ'টো তেতিয়াহলে কৰক লাইক আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব পুনৰ লগ পাম আৰু এটা ভিডিঅ'ত তেতিয়ালৈ বন্ধুসকল নমস্কাৰ